হেল্ল' এভৰিৱান, বনাবলৈ লৈছোঁ আজি ব্ৰইলাৰ, চিকেন আৰু কোমোৰাৰ এটা ৰেচিপি। এয়া লৈছোঁ মই অলপমান ব্ৰইলাৰ মাংস আৰু এয়া পিঁয়াজ কাটি লৈছোঁ। বেছি মছলা নিদিওঁ। এয়া কেৰাহীটোত তেল দি লৈছোঁ। এইটোতে মই ঢেকীয়া আৰু আলু ভাজিছিলোঁ। তাতে তেল আছিল, তেলখিনি আৰু নষ্ট নকৰিলোঁ, এনেকৈয়ে দি দিছোঁ। পিঁয়াজখিনি ভাজি লৈছোঁ আৰু তাতে মই চিকেনখিনি দি দিলোঁ। এতিয়া মই চিকেনখিনি অলপমান গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি লৈছোঁ। লৰাই থাকিম গল্ডেন ব্ৰাউন হোৱালৈকে। ইয়াতে মই কাটি দিয়া কোমোৰা আৰু আলুখিনিও দি দিছোঁ আৰু এতিয়া এইখিনি অলপমান লৰাই সিজাই ল'ম। আৰু এয়া আমাৰ কোমোৰা আৰু কুকুৰাৰ মাংস ৰেডি হৈ গ'ল। খাবলৈ কিন্তু বহুত টেষ্টি হৈছিল। ইমান মই মছলাও ব্যৱহাৰ কৰা নাই। নিমখ, হালধি আৰু অকণমান ৰেড চিলি পাউডাৰ, কাশ্মীৰী ৰেড চিলি পাউডাৰ ইউজ কৰিছোঁ। বাকী একো ইউজ কৰা নাই। নহৰু আদাৰ পেষ্ট ইউজ কৰিছোঁ। বাই বাই।